তো দুডালে মিলাই দেখাই আছোঁ চাই থাকক এতিয়া চাওক মই মানে এইটো লগাই লওঁ এই ভিতৰৰ পৰা এনেকৈ আনিলোঁ এইটো লগাইছোঁ এতিয়া এইটো বস্তু এইটো তাতে দিম তাতে দি এনেকৈ আনি ইপিনে এনেকৈ দিম যিখিনি লাগি যায় তাৰপিছত এডালো তাতে দিম দি এনেকৈ এতিয়া মোৰ লাইটটো লগা হৈ গ'ল চাব নেকি ইয়াতে এনেকৈ লগাই দিছোঁ একবাৰ লাইট জ্বলাই দেখাই দি আছোঁ এতিয়া ইমান ভালকৈ দেখা নাপায় ৰাতিলৈ বেছি ভাল লগা এই কাপোৰ চেঞ্জ কৰিলোঁ এতিয়া চাব মই অলপমান মানে মই যে মাছটো বনাইছিলোঁ সেইটো ডেকৰেশ্যন কৰি অস্থায়ী এইটো হেৰি তুলসী পুলিটো তোকতো আজি ৰাতি ৰান্ধিম এতিয়া থাক আৰু অলপ টাইম এনেকৈ লাহে লাহে আৰু গধূলি আহি আছে আমি মানে পথাৰত চাটি দিব যাম আৰু পথাৰ নৰ'বক চাব এই চাওক মোৰ পথাৰ ধান হ'লে এডালো নাই চব পৰি গৈছে মানে কি ইয়াতে মই এনেই ৰোওঁ আৰু এনেই থাকে দেখি চাওক এডাল ধানো নাই আন্ধাৰ হৈছে মানে আৰু ভালকৈ আন্ধাৰ হৈছে পাত চাত কাটি থৈ দি আছে এতিয়া চাটি আছে কলে কলে দেখি দেখাই নাপায় কি হে ড্ৰেছ একা বদলে হেলিকে বদলাইছোঁ কক যাবি চকত যা কিয় কাটি বিহুৰ দিনা চকক যা কালি চকত চাটি দিব যাবি নেকি লাগি যাওঁ মই কিয় যা মোবাইলত ৰিচাৰ্জ ভৰাব যায় বোলে এতিয়া ফুল্লি আন্ধাৰ হৈছে চাওক চাটি দি আছে পাৰ্মানেণ্ট তুলসীৰ তলত চাটি দিম এয়া আন্ধাৰ হৈ আছে এবাৰ পথাৰত দিম এবাৰ এইটো দিয়া হ'ল পথাৰত মায়ে আৰু ক'ত চাটি দিছে শালৰ তলত মানে কি কাপোৰ বোৱা শালৰ তলত তাতে দিছে কৃষ্ণ কি ল'ব আছে দেখাই দি আছোঁ চাদৰ মোক এনেকৈ বোবা পাৰা কৰি দি দেই কৃষ্ণ 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 बड़ा हरामी हो बेटा এবাৰ বাহঁত তলত দিম মানে বস্তি মই তাৰমানে বাহঁত তলত বস্তি বুলি সহায় মাহঁতজনে হাঁহি উঠিছে কৃষ্ণ আমার বাবার বস্তিটো চাব নেকি এগুলো বাবার বস্তি আমার ডাঙার ডাঙার বা মোর মা একটু বাবার বস্তি দেখিস না তুমি এবার পড়াতে বলেছে সরস্বতী এইতে জানে এবার কতবার ঘরত দিবা লাগবো আর এবার ঘরত দিবা লাগবো এবার তুমি ঘা এটা লোৱা সদ্যনি এটা দে আকৌ হৰিবলা 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 হৰে কুশল হ'ব দে চাওক চাটি দিয়া হ'ল আৰু এবাৰ বাটত দিবি না এবাৰ অনে অনে তামোল খাব বহুত টাইম মোৰ ভিডিঅ' চাই আছে ভাগাত ধৰছে কিজানি কিবা কিবি খাওয়া লাগছে সেইকাৰণে তামোল এখন এখন খাই যাব তাতে লাইট আছে ইয়াতে দিছে তাতে কাতি বিহু বুলি ঘৰত ছাতি তাতি দিয়া নাই দিলি চক গেলি গধূলি আছে মাত্ৰ আহিব কিনে ছাতি মাৰি দি কিনে আহিছোঁ এবাৰ বাটত দিম কাতি বিহু কঙালী জোলাও বন্তি তুমি বলো না পছন্দ মে পাগলা নিচিনা কৰিলে গান কিয় মাৰা আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব ইফালে চাওক আমাৰ ঘৰৰ কাষতো পথাৰ আছে মানে পথাৰে পথাৰ আৰু আমাৰ পথাৰৰ মাজত ঘৰ যেনে বহি দিম আকৌ খাব নাপাওঁ গাড়ী লাগে গাৰ্জিয়ান
চুৰ কৰিব এই ৰ ওজু এডাল হাত আছে কাগজ চুৰ কৰিব যাবি নেকি আজি যে চুৰ কৰিব যায় নহয় বাৰু আজি চবে চুৰ কৰিব যায় পথাৰৰ গাড়ী চুৰ কৰিব মই চাওঁ পাৰোঁ নেকি যদি পাৰোঁ চুৰ কৰিব ময়ো যাওঁ আপোনালোক আমি এতিয়া যাই আছো গাড়ী চুৰ কৰিবলৈ যাই আছোঁ আমি পথাৰত যাই আছো চুপ মনে মনে কৈ ইফালে ইফালে মোৰ ইফালে যাৰে পথাৰত পাৰি তাৰে পথাৰত চুৰ কৰিম বস্তুটো বুজিছে পাওঁ নে নাপাওঁ নাজানো তথাপি যাই আছো মনে 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 ফাইনেলি এখন গাজি পাই গেল লু 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 হা দাউৰ 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 দুটাকে ভাগ দিয়ে এখন পাইছোঁ পাই নাছিলোঁ ইফালে সিফালে বাদ দি গাজি দি গাজি খাব লাগে হ'লেও পাইছোঁ এখন গাড়ী পাইছোঁ ন পাবানে নাই কিমান কৈছোঁ মই এখন গাড়ী পাইছোঁ হ'ব ৰ এতিয়া ঘৰত যাই আহোঁ নাযাওঁ আৰু কথা যাব থাকে তই যাই আছে চাওক মইতো কল খাম চুৰ কৰি অনা বস্তু নে আছে তই চাই থাক তৰা যাই আছে যদি আজিৰ ভিডিঅ'টো ইমানেই আছিলে ইমানতে সামৰণি মাৰিছোঁ আৰু বৰ বিশেষ একো নাই কি কৰিলোঁ দেখালোঁ তো যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ সেয়াই আৰু বাই বাই